নমস্কাৰ কমলেগ্ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম যে অমিতাৰ নাৰ্সাৰী কেনেকৈ প্ৰস্তুত কৰা হয়। আহকচোন ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাওঁ। এয়া আমাৰ এজন সদস্য। নমস্কাৰ দাদা। হয় হয় নমস্কাৰ। অকণমান জনাই দিয়ক আমাৰ ৰাইজসকলক যে নাৰ্সাৰী কেনেকৈ প্ৰস্তুত কৰা হয়, কি কি দিব লাগে প্ৰথমৰ পৰা। অমিতাৰ নাৰ্সাৰী আমি কৰিবলৈ গৈ আছোঁ বৰ্তমান। এতিয়া বৰ্তমান সময়ত অমিতা আমি গুটি দিম, নাৰ্সাৰী কৰিম। আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ স্বপ্না F1-ৰ হয়। এই আমি F1 এই কোম্পানীটোৰ আমি অমিতা গুটি নাৰ্সাৰী প্ৰস্তুত কৰিম। আজি কেই তাৰিখ? মাৰ্চৰ হয়, আজি মাৰ্চৰ 17 তাৰিখ। 17 তাৰিখ হয়। 17 তাৰিখ আমি আজি প্ৰস্তুত কৰিম। আৰু অমিতা গছত অমিতা নাৰ্সাৰী কৰিবলৈ কি কি বস্তু দিব লাগে তাক আজি সবিশেষ জনাম। আহকচোন। আমি প্ৰথমে আহিছোঁ এয়া গোবৰলৈ। আমি এই গোবৰখিনি শুকুৱাই ল'লোঁ। শুকুৱাই লোৱাৰ পাছত এই গোবৰ পৰিমাণ হ'ব 10 কেজি। হয়। আৰু এয়া হৈছে আমাৰ পলুৰ ৱেষ্টেজ বুলি ক'ব লাগিব। এৰী পলু। হয় হয়, এৰী পলু ৱেষ্টেজ হয়। এয়া দেখিবলৈ পাইছে এৰী পলু ৱেষ্টেজ। এয়া কিমান লোৱা হৈছে? ইয়াৰ 1 কেজি লোৱা হৈছে। হয়। আৰু এয়া কক'পিট, এই কক'পিট লোৱা হৈছে। কক'পিট 1 কেজি লোৱা হৈছে। আৰু এয়া চুপাৰ লোৱা হৈছে 1 কেজি। আমিনো এচিড লোৱা হৈছে। ইয়াৰ পৰিমাণটো 100 গ্ৰাম। 100 গ্ৰাম ন? হয় হয়। যিখিনি ধৰি লওক এইখিনি যিমানখিনি 10 কেজি আধা কেজি এইখিনি মিলাই পিনে যিটো 100 গ্ৰাম দিব ন? হয় হয় হয়। এইবিলাক যে চব জোখত ল'লে যে বস্তুবিলাক, হয়। এইটো বেছিকৈ দিলে কি কিবা প্ৰব্লেম হ'ব পাৰে নেকি? হয় হয়, বেছিকৈ দিলে প্ৰব্লেম হ'ব। এইটো চাব পাৰে আপোনালোকে, এৰী পলু যোনটো ৱেষ্টেজ হয় ন, এইটো একদম DAP লিখীয়া হয়। DAPটো কেমিকেল হয়, এইটো আপোনাৰ অৰ্গেনিক হয়। ঠিক আছে। যদিহে ইয়াৰ পৰিমাণটো বাঢ়ি যায়, পৰিমাণটো বাঢ়ি গ'লে গছজোপা জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে মই আপোনাক এটা অনুমান কৰি দিছোঁ, ইয়াৰ আধা কেজিৰ পৰা আপোনালোকে 1 কেজি ল'ব পাৰে। হয়। আৰু এটা কথা জনাওকচোন, এই কক'পিট বুলি ক'লে যে ৰাইজেতো কক'পিটটো কি বস্তুনো ফটককৈ নাজানিব নহয়, নতুন যিসকলে ধৰি লওক খেতি কৰিবলৈ বিচাৰিছে। অকণমান জনাওকচোন কক'পিটটো কি বস্তু? কক'পিটটো ক'ত পাব প্ৰথম জনাই দিছোঁ। কক'পিটটো পাব আপোনালোকে দোকানত কিনিবলৈ পাব। কক'পিট এনেকৈ আপোনাৰ এটা টেবলেট টাইপত পাব বা এটা পেকেট হিচাপত পাব। কক'পিট 5 কেজিৰ এটা পেকেট পাব। আপুনি 5 কেজিৰ কক'পিট পেকেটটো আপুনি কিনি আনি পিনি ঘৰত এনেকৈ কি কৰিব লাগিব মই কৈ দিছোঁ শুনক। এইটো কৰিব লাগিব, ডাঙৰ এটা বাকেট ল'ব। ধৰি লওক এনেকুৱা ধৰণৰ বাকেট এটা লৈ ল'লে এটা বাকেট ল'ব। বাকেট লৈ পিনি আপুনি কক'পিটটো তিয়াই থৈ দিব। হয়, এদিন তিয়াই থৈ দিব। এদিন তিয়াই থৈ দিয়াৰ পাছত যেতিয়া কক'পিটটো ফুলি যাব, হয়, কক'পিটটো যথেষ্ট ফুলে। কক'পিটটো ফুলি যাব। কক'পিটটো ফুলি যোৱাৰ পাছত আপোনালোকে ভালদৰে 2-3 বাৰ ভালদৰে এনেকৈ ধুব। ধুই এনেকৈ পানীটো চেপি পানীটো পেলাই দিব। ঠিক আছে। পানীটো পেলাই দিয়াৰ পাছত আপোনালোকে একদম ৰ'দ নোপোৱা এটা ছাঁ জেগাত আপোনালোকে 12 ঘণ্টা শুকাবলৈ দিব। 12 ঘণ্টা শুকাবলৈ দিয়াৰ পাছত আপোনালোকে এনেকৈ অলপ শুকোৱাৰ পাছত এনেকৈ ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে কক'পিটটো লগে লগে তিয়াই পিনি লগে লগে আপোনালোকে ব্যৱহাৰ নকৰিব। আৰু কক'পিটটো শুকাওঁতে কেতিয়াও ৰ'দত নুশুকুৱাব, অলপ ছাঁ পৰা জেগাত আপোনালোকে এইটো শুকুৱাব। হয়। অলপ মিক্স কৰি পিনে দেখুৱাওক আৰু কিহত ভৰাব লাগে, কিমান চাইজৰ পলিথিনত ভৰাব লাগে। আমি এইটো দেখিব পাইছে 250 গ্ৰাম ইয়াত ধৰিব। ইয়াত এইটো যিটো পিপিটো ন, ধৰ নাৰ্চাৰী কৰা এটাও পায় যে, নাৰ্চাৰী কৰাটো ল'লে কি লছ হয় নে কিনো? নহয়, নাৰ্চাৰী কৰাটো ল'ব পাৰে, কোনো কথা নাই। কিন্তু এইটো অতি কম দামত পোৱা যায়। এইটো হয়, এইটো আপোনাৰ খৰচটো বহুত কম হয়। আপোনালোকে এইটো পিছত ফুটা কৰি দিব। যেতিয়া আপোনালোকে গুটি দিব, ফুটা কৰি দিব, তলত ফুটা কৰি দিব। তাৰপাছত আপোনালোকে ভৰাই ল'ব পাৰে। কম দামত হৈ যায় আৰু এবাৰ ইউজ কৰা হয় যেতিয়া, সেইটো অলপ কষ্টটো বেছি পৰি যায় আৰু ন? হয়। অলপ বন্ধুসকল আপোনালোকক দেখুৱাওঁ কেনেকৈ ভৰাব লাগে মিক্স কৰি পিনে ধুনীয়াকৈ। এনেকৈ বন্ধুসকল ধুনীয়াকৈ গোটেইখিনি এনেকৈ মিক্স কৰি দিলেই হ'ল ন? সেইটো আমিনো এচিডটো দি দিওঁ। এই 100 গ্ৰাম আছে। 100 গ্ৰামে আমিনো এচিড দেখিছে বন্ধুসকল, ধুনীয়াকৈ সম্পূৰ্ণ মিক্স কৰি লৈ
হয় কৃষক বন্ধুসকল এনেদৰে ভালদৰে মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পাছত আপোনালোকে ধুনীয়াকৈ এনেকৈ পিপিত ভৰাব পিপিত ভৰাই ল'ব এনেদৰে ভালদৰে পিপিত মাটিটো ভৰাই ল'ব গোটেই বস্তুখিনি তাৰপাছত এনেদৰে গুটিটো দি দিব অলপ তলত ৰাখিব একেবাৰে ওপৰতে নাৰাখিব যাতে আপোনাৰ শুকাই যায় গুটিটো হয় আধা ইঞ্চি তলত ৰাখিলেও হ'ব কোনো কথা নাই ধুনীয়াকৈ ৰাখি দিব আৰু পৰাপক্ষত আপোনালোকে এইটো ছাঁ জেগা ৰাখিব এইটো ছাঁ জেগা ৰাখিব যেতিয়ালৈকে গুটিটো ফুটি নুঠে তাৰপাছত যেতিয়া ফুটি উঠিব আপোনালোকে ৰ'দ ঘাই জেগাত আপোনালোকে ৰাখি দিব পিপিটো আৰু যদি আপোনালোকে পাৰে তেতিয়াহ'লে আপোনালোকে ওপৰত পানী কাপোৰ দিও ৰাখিব পাৰে তাৰ কোনো কথা নাই পানী কাপোৰ হয় ধন্যবাদ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ